শ্ৰী ডিম্পী শইকীয়া। মই আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম ন সমাজ। চুমে চুমে আহ কেঁচা সোণ, আহ বনুৱাৰ দল, ন পোহৰৰ জিলিক খানি যাওঁ আগুৱাই বল। যুগমীয়া সাঁচতীয়া জাবৰি মলি, চিকুনাই যাওঁ গা জোকাৰি দেহৰ পুৰণি ধূলি। নতুন সাজত নতুন ভাৱত ন ধৰাত তুজলি, আগুৱাই যাওঁ লগৰীয়া দেখুৱাওঁ গাৰ বল। মুকুতিৰ পথ পোহৰাই যাওঁ আগবাঢ়ো বল বল। শাৰী শাৰী পজাবাৰী লাখে লাখে খাল, নীলগৰ পিটনিটোৰ পিত খোৱা জঞ্জাল। আলান ঢুকলীয়া ধূলাৰে ৰান্ধোন শাল, চাফ কৰি ঘাট সাজি আলিবাট, দেখুৱাওঁ গাৰ বল। আহ আহ সমনীয়া, ন সমাজ গঢ়ো বল বল। ধন্যবাদ।